মই খুব দুখ লাগিছে যোৱা আগষ্ট ৮ তাৰিখতে ৰাতিত ১টা বজাত এটা বনৰী হাতীয়ে আমাৰ যিমান ইয়াত আদিবাসী তাৰপিছত আমাৰ সান্তালী মানুহ আছে তাত আমাৰ ইয়াত মানে আদিবাসী যিমান ইয়াত মানে লংচুং অঞ্চলত তেখেতসকলে খুব দিনৰ পৰা ইয়াত সংসাৰ খাই আছিলে। তাতে মই দুটা গাঁৱত আজি ভিজিট কৰিবলৈ পালোঁ। এটা ঠাইত লক্ষীপুৰ বুলি কয়, তাত ৬.৫ বছৰ বয়সৰ সৰু বাচ্চা খুব মানে বেয়াকৈ তেখেতক মানে আঘাত কৰি পেলাই হাতীৰ সংঘাতত তেখেতে মৃত্যু গ্ৰহণ কৰিব লগা হ'ল। আৰু ইয়াত মানে এইটো হ'ল মানে জামিলাপুৰ বুলি কয়। এই জামিলাপুৰ গাঁৱত আমাৰ পুৰুষ এজন 55 ইয়াৰ্ছ বয়সৰ 55 বছৰ বয়সৰ এজন পুৰুষে মৃত্যু মানে গ্ৰহণ কৰিব লগা হ'ল। মই তেখেতসকলৰ দুইটাৰ পৰিয়াল হয় মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলৰ আত্মাটো যাতে ওপৰত গৈ যাতে সদায় শান্তি মানে কিবা থাকিব পাৰে। তেখেতসকলক মই আজি ভিজিট কৰি পেলাই চালোঁ আৰু তেখেতসকলৰ লগত দুখ বেদনাবিলাক মই শ্বেয়াৰ কৰিলোঁ আৰু তাৰ লগতে অলপ মই সামান তেখেতসকলক দিলোঁ, অলপ পইচা দিলোঁ আৰু আহি থকা সময়ত তেখেতসকলৰ লগত থাকি পেলাই আৰু তেখেতসকলৰ যিমানে মানে প্ৰব্লেম হ'ব তাত থাকি পেলাই আৰু যি সমস্যা মোক ৰাইজে জনাইছে যে হাতীৰ ইয়াত সমস্যা হৈ আছে, যিটো ইয়াত দুইটা ৰেঞ্জ পৰে, গৌৰাং ৰেঞ্জ আৰু তাৰপিছত উল্টাপানী ৰেঞ্জ পৰে। তাতে ডিফৰ লগত আলোচনা কৰি পেলাই কেনেকৈ এই হাতীৰ সংঘাতৰ পৰা যাতে আমাৰ এই অঞ্চলৰ লংচুং অঞ্চলৰ ৰাইজবিলাকক যাতে সমাধান কৰি দিব পাৰে, তাৰ বাবে মই ডিফৰ লগত আৰু আমাৰ MLA সাহেব আছে, আমাৰ চিফ ছাৰ আছে, মই তেখেতসকলক অৱগত কৰিম আৰু তেখেতসকলৰ লগত আলোচনা কৰি পেলাই কেনেকৈ মানে লংচুঙৰ যিমান ৰাতিত মানে সদায় দিগদাৰি দি থাকে হাতীবিলাকে যাতে সেইটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় তাৰ কাৰণে আলোচনা কৰিছোঁ আৰু আশা কৰিছোঁ আহি থকা সময়ত যাতে তেখেতসকলে যাতে পুনৰ তেনেকৈ আৰু মৰিব লগা নহয় আৰু মৃত্যুগ্ৰহণ কৰিব মানে নালাগে, তাৰ কাৰণে যাতে ডিপাৰ্টমেণ্টক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ ডিপাৰ্টমেণ্টে আমাৰ হলটুগাঁও ডিভিশ্যনৰ ডিফৰ মহোদয় আৰু যিবিলাক আমাৰ গৌৰাং ৰেঞ্জ আৰু উল্টাপানী ৰেঞ্জ মানে ৰেঞ্জ অফিচাৰক মই জনাইছোঁ এই মাধ্যমৰ থ্ৰুৱেদি যাতে তেখেতসকলে আহি পেলাই অতি সোনকালে যাতে ইনিচিয়েটিভ লয়, যাতে ৰাইজক বচাৰ ৰাইজৰ লগত থাকি পেলাই যাতে ৰাইজৰ সমস্যাবিলাক যাতে হাতীৰ পৰা কেনেকৈ সমাধান কৰিব পৰা যায় তাক যাতে অতি সোনকালে তেখেতসকলে একশ্যন লয়, মই তাক অনুৰোধ জনাইছোঁ। আৰু যদি ডিপাৰ্টমেণ্ট ফালৰ পৰা যদি কিবা তেখেতসকলক যদি ক্ষতিপূৰণ কিবা এটা দিব লগা যদি আছে, যদি অতি সোনকালে যাতে তেখেতসকলে যাতে ঘৰত আহি পেলাই যাতে খবৰ লৈ পেলাই যাতে তেখেতসকলক যাতে চৰকাৰৰ ফালৰ পৰা যাতে তেখেতসকলক ক্ষতিপূৰণটো যাতে অতি সোনকালে দিয়ে, মই সেইটো আজি আপোনালোকৰ মাধ্যমৰ থ্ৰুৱেদি মই জনাইছোঁ। আমাৰ ভাতৃ ফালৰ পৰা আমি দিছোঁ আৰু আমাৰ চিফ মহোদয় আৰু আমাৰ MLA মহোদয় অলৰেডি আহি গৈছে আৰু আলোচনা কৰি পেলাই কেনেকৈ এই তেখেতসকলৰ সমস্যাবিলাক সমাধান কৰিব পাৰে তাৰ কাৰণে আমি আলোচনা কৰিম।